নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। তো আজি গাইজ যিহেতু নেকি ছানডে, তো ছানডে উপলক্ষে আমি মানে বাই সৰু বাই ডাঙৰ বাই মিলি পিনে আমি মানে পাছিঘাট যাম বুলি প্লান বনাইছোঁ। তো সকলোৱে চাই থাকক, খুব ভাল লাগিব ভিডিঅ'টো। তো এয়া বাই এটালৈ আহিছোঁ, তো বাটো লগতে একেবাৰে গোটেইখিনি ওলাই যাম বুলি। তো সকলোৱে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাব, খুব ভাল লাগিব। সকলোৱে ওলাই মেলি ৰেডি। তো এতিয়া আমি যাবলৈ ওলাইছোঁ। তো সকলোৱে চাই থাকক ভিডিঅ'টো এণ্ডলৈকে, খুব ভাল লাগিব আৰু খুব ধুনীয়া জেগালৈ যাম বুলি চবেই ওলাইছোঁ যেতিয়া আৰু, নহয় জানো? তো চাই থাকক ভিডিঅ'টো। তো গাইজ ফাইনেলি এতিয়া তেল চেল ভৰাই ল'লোঁ, লগত বায়েতক বহাই ল'লোঁ, এতিয়া যাব ওলাইছোঁ। তো সকলোৱে চাই থাকক, খুব ভাল লাগিব ভিডিঅ'টো। তো এয়া গাইজ আমি ৰাণী পাৰ হ'লোঁ। তাৰপিছতে ৰাণী পাৰ হৈ কি জেগা বুলি কয় বাৰু ইমান ভালকৈ নাজানো, মুঠতে ৰাণী পাৰ হ'লোঁ বুলি জানিছোঁ আৰু ইয়াতে খুব ধুনীয়া পিছফালে খেজুৰ গছ আছে, তাকে অকণমান চাম বুলি ৰখিলোঁ। আপোনালোকক দেখুৱাই আছোঁ এইফালে কি ধুনীয়া খেজুৰ গছ, চাৰিওফালে খেজুৰ আৰু খুব বেছি 10-15 বছৰৰ পিছত মানে ডাঙৰ হ'বগৈ আৰু। তো গাইজ ফাইনেলি আমি পাছিঘাট আহি পালোঁ। তাৰপিছতে এতিয়া ৰেষ্টুৰেণ্ট এটাত সোমাম বুলি ভাবিছোঁ। তাৰপিছতে সোমাই আছোঁ বাৰু, আপোনালোককো সকলোকে দেখুৱাই আছোঁ। তো এতিয়া গৈ ল'ম, ভিতৰলৈ গৈ ল'ম বাৰু। তো গাইজ এইখনে হৈছে ৰেষ্টুৰেণ্টটো, ছেভেন হেভেন ৰেষ্টুৰেণ্ট। তো বৰ্তমান ভিতৰত সোমাইছোঁ, ভাবিলোঁ যে ইয়াত নাখাওঁ আৰু চিধা আমি ৰাণাঘাট যাম। ৰাণাঘাটত তাতে বহি পিনে সকলোৱে ফেমিলিখিনি খাম। তো আপোনালোকক সকলোকে দেখুৱাম, তো চাই থাকিব, খুব ভাল লাগিব ভিডিঅ'টো। মাম্মা কি খাইছা? আইচক্ৰীম খাইছা? তো গাইজ আমি পিজ্জা লৈ লৈছোঁ, তাৰপিছতে বাৰ্গাৰ ল'ম আৰু কি আছিলে চেণ্ডউইচ। তো চেণ্ডউইচ এইকেইটা বস্তু লৈ ল'ম, তাৰপিছতে লৈ পিনে আমি গৈ আছোঁ। চকলেট টেষ্ট কৰি চাইছোঁ, কেনেকুৱা আহিছে, খুব ধুনীয়া। তো গাইজ আপোনালোকে যদি পাছিঘাট আহে, ছেভেন হেভেন ৰেষ্টুৰেণ্টত সোমাব, খুব ধুনীয়া। তাত মানে যিকোনো বস্তুৱে খুব ধুনীয়া বনায়। তো ইয়াত আহিব। তো সকলো বস্তুখিনি লৈ ল'লোঁ। তো এতিয়া আমি গৈ আছোঁ। তো এইফালে স্কুটিত আছে, তো এতিয়া আমি স্কুটিত বহি লওঁ, তাৰপিছতে গৈ আছোঁ চিধা ৰাণাঘাট। তো সকলোৱে চাই থাকোঁ। তো গাইজ আমি আহি পালোঁ এয়া ফাইনেলি ৰাণাঘাট। তো আমি এতিয়া তললৈ যাম, তলত গৈ পিনে সকলোৱে পাৰ্টি এনজয় কৰিম আৰু। চাবা, লাহে লাহে যাবা দেই, পৰিবা, লাহে লাহে। তো এতিয়া আমি তললৈ নামি গৈ আছোঁ, লাহে। তো গাইজ তললৈ নামি গৈছিলে। তো এইফালে গোটেই চাৰিওফালে ফেঞ্চিং তাৰ মাৰি পিনে বন্ধ কৰি দিছে, তো যাবলৈ জেগা নাই। তো এতিয়া ভালকৈ ট্ৰাই কৰি চাওঁ, ক'ৰবাত জেগা আছে নেকি। আৰু এইফালে বাৰ্গাৰ খাওঁ, এতিয়া ইমান ভোক লাগিছে, ৰাস্তাই নাপালোঁ তলত নামিবলৈ। খাম হৈ গ'ল এইটো ল, বাৰ্গাৰ লৈ ল। তো এতিয়া খাই লওঁ সকলোৱে, পিজ্জা, বাৰ্গাৰ, চেণ্ডউইচ। তো এইকেইটা প্লেট ৰেডি। ৰাইচকেইটা দিছে আৰু পিজ্জা আৰু বাৰ্গাৰ আছে হা। খুব ভোক লাগিছে, ৰাতিপুৱাতো ভাত খাই অহা নাই বাৰু। তো এতিয়া এইটোকে খাই পিনে
এনজয় কৰোঁ আৰু কিন্তু তলত যাবলৈ মন আছিলে তলততো যাব নোৱাৰিলোঁ যিহেতু নেকি ফেন চিণ্টাৰ পূৰা ৰাউণ্ডটো মানে ফেন চিণ্টাৰ মাৰি থৈ দিলে তো তলত যাব নোৱাৰাৰ কাৰণে দুখ এতিয়া ওপৰতে বহি পিনে খাইছোঁ আৰু উপায় নাই মানুহটো গাইজ বহুতখিনি মানুহ আহিছে তলত যাব বিচাৰিছে কিন্তু যাব পৰা নাই চাৰিওফালে ফেন চিণ্টাৰ মাৰি দিয়াৰ কাৰণে চবে মানে ঘূৰি ঘূৰি য'তত বহিবলগীয়া হৈছে আৰু আৰু এয়া ৰষ্টিং লৈ আহিছিলোঁ তো ৰষ্টিং এতিয়া খাই লওঁ পানী বটল ধুনীয়া কালাৰফুল খাব আছিলে খাই ল'লোঁ গাইজ পেট ভৰি গ'ল এতিয়া তাৰপিছতে অকণমান ফুৰি লওঁ ইফালে ইফালে জেগা চাই লওঁ তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক আৰু এটা জেগালৈ যাম যিহেতু নেকি বাৰু সকলোৱে ভিডিঅ'টো চাই গম পাবই আৰু বহুত হেঁপাহ থাকিলে তলত গৈ বহি ধুনীয়াকৈ পাৰ্টি এনজয় কৰিম বুলি প্লান বনাই আহিছিলোঁ যিহেতু নেকি নহ'ল এইফালে গোটেই চাৰিওফালে ফেঞ্চিন ইয়াৰ পৰা ধৰি একদম হিমুৰৰ পৰা ধৰি পূৰা ইমূৰলৈকে মানে পূৰা ফেঞ্চিন তাৰ মাৰি দিলে যাতে মানে কোনো ব্যক্তি নাহক ইয়াত লেতেৰা নকৰক তো সেইবাবে মানে ফেঞ্চিন তাৰটো ইয়াত মাৰি দিলে আৰু তো ইয়াত যাবলৈ এতিয়া ৰাস্তা নাই অঁ যাম বুলি ক'লে তাৰপৰা পাৰিব একদম পূৰা ইফালে যাম বুলি ক'লে আৰু দেই মানে ইফালে ফেঞ্চিন তাৰটো মাৰা নাই আৰু কিন্তু মনত দুখ থাকিলে আমি আহিছিলোঁ বিশেষকৈ এইটো জেগাতে আৰু প্লানটো বনাইছিলোঁ কিন্তু কেঞ্চেল হৈ গ'ল তো ওপৰতে ইয়াৰ ৰাস্তাৰ কাষতে মানে হাইৱেৰ ওচৰতে কিনাৰতে মানে প্লানটো বনাই দিলোঁ আৰু উপায় নাই তো গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ তাৰপিছতে এতিয়া লাষ্ট জেগা এটালৈ যাম তো সকলোৱে চাই থাকক খুব ভাল লাগিব তাৰপিছতে তাত সোমাই আমি চিধা ঘৰলৈ যাম তো সকলোৱে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে খুব ভাল লাগিব তো আকৌ গাইজ 7-Heavenত সোমাই পিজ্জা ল'লোঁ তাৰপিছতে চেণ্ডউইচ ল'লোঁ আৰু এটা কি আছিলে জানো বাৰ্গাৰ তো এইখিনি বস্তু ল'লোঁ তাৰপিছতে এতিয়া আকৌ ৰেষ্টুৰেণ্টত সোমাই ম'ম' খাইছোঁ গোটেই এইকেইটা বাৰতে এইফালে খাই আছে তাৰপিছতে খাই গৈ চিধা ঘৰলৈ যাম খাবলৈ টেষ্টি নে খাবলৈ টেষ্টি বঢ়িয়া তো গাইজ খালোঁ বলোঁ তো এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু তো সময়ো হৈছে এতিয়া 3:30মান বাজিলে আৰু তো ঘৰত গৈ পোৱালৈ 4:30মান বাজিব তো সকলোৱে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু তো এই মাত্ৰ জাষ্ট গাইজ ঘৰত আহি পাইছোঁ তাৰপিছতে অলপ ৰেষ্ট কৰি ল'ম তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে তো যদি ভাল লাগিছে গাইজ কমেণ্ট কৰিব আৰু যিসকলে এতিয়া মোৰলৈ মানে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব আৰু বেল আইকন দবাবলৈ নাপাহৰিব আৰু বেল আইকন দবালে মানে কি মোৰ নতুন নতুন ভিডিঅ'খিনি যিখিনি আহিবলগীয়া তো আপোনালোকে সকলো চাই থাকিব পাৰিব তো গাইজ যি কি নহওক খুব ভাল লাগিলে খুব ফূৰ্তি কৰিলোঁ কিন্তু ফূৰ্তি ইমানো তথাপি ভাল নালাগিলে কাৰণ কেলৈ মোৰ ফেমিলিখিনি মই লৈ যাব নোৱাৰিলোঁ কাৰণ সিহঁতৰ বাইক বা স্কুটিত যাবলৈ ইমান কেপাচিটি নাই কাৰণ গাটো ইমান ভাল নহয় বৰ এটা তো সেইকাৰণে সিহঁতক লৈ নগ'লোঁ মই গ'লোঁ মই বাই ডাঙৰ বাই সৰু বাই মিলি পিনে আমি গোটেইকেইটা গ'লোঁ আৰু তো আকৌ ভিডিঅ'টো চাই কেনেকৈ পালে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'খিনি আপোনালোকে পাই থাকিব তো আজিলৈ ইমানতে সামৰোঁ বুলি ভাবিছোঁ তো সকলোৱে বাই বাই